শহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয় বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন 1990 চনতে স্থাপন হৈছিলে আৰু সেই 90 চনৰ পৰা সুদীৰ্ঘ 2025 বৰ্ষলৈকে আমি গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলোঁ আৰু সেই উপলক্ষে ৰাইজৰ সহযোগত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষক সমাজৰ লগত এটা উমৈহতীয়া উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰ ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছিলোঁ। যোৱাকালি সফলতাৰে কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত আজি ৰাতিপুৱাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছিলোঁ আৰু এই শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ 12টি দলে 14টি দলে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পিছতে আমাৰ মুকলি সভা, এই মুকলি সভাত অঞ্চলটোৰ মহাবিদ্যালয়সমূহৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকল আহিছে আৰু বিশেষকৈ এই সভাখনত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা এগৰাকী বিশিষ্ট গল্পকাৰ ঔপন্যাসিক ডক্টৰ মৌচুমী কন্দলী আহি অংশগ্ৰহণ কৰিলে। আমি কৃতাৰ্থ হৈছোঁ। লগতে এই অনুষ্ঠানৰ যি স্মৃতি গ্ৰন্থ উন্মোচন কৰিলে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰীয়ে। তাৰোপৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে এই মুকলি সভাত অংশগ্ৰহণ কৰিছিলে। আমি তেওঁলোকৰ যি উপস্থিতি বা তেওঁলোকৰ এই পদধূলাই আমাৰ বিদ্যালয়খনৰ গৌৰৱময় যাত্ৰা এটা অংশীদাৰ হ'ব বুলি ভাবিছোঁ আৰু আমি আশা ৰাখিছোঁ এই ৰূপালী জয়ন্তী বৰ্ষৰ সমাৰোহে আমাৰ বিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত আৰু অধিক আগবঢ়াই নিব।